ডকমকৰ ভিনতেৰণ গাঁৱত গ্ৰাম সভা সম্পন্ন উপস্থিত হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাং। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ডকমক আৰু ভিনতেৰণ গাঁৱত চামেলাংছ ব্লকৰ উদ্যোগত ভিনতেৰণ গাঁৱৰ প্ৰেক্ষাগৃহত গ্ৰাম সভাৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙে অসম আদৰ্শ গ্ৰাম যোজনা 2022 আৰু 2023 বৰ্ষৰ অসম চৰকাৰৰ পৰা আবণ্টন হোৱা 49 লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া ষ্ট্ৰীট লাইট, গাঁৱৰ প্ৰৱেশদ্বাৰ আৰু প্ৰেক্ষাগৃহৰ বাউণ্ডৰী ৱাল নিৰ্মাণৰ বিষয়ৰ ওপৰত আলোচনা কৰি অতি শীঘ্ৰে কাম সম্পূৰ্ণ কৰাৰ বাবে আহ্বান জনায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাং, চামেলাংছ ব্লক ভিডিঅ জোনালী নাথৰ লগতে ভিনতেৰণ গাঁৱৰ সমূহ স্থানীয় ৰাইজ উপস্থিত থাকে। কাৰ্বি আংলং ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট। Solar street light dan mengeluh di solar kita. Korkanchili সমষ্টি অন্তৰ্গত ভিনতেৰণ গাঁও। এই গাঁওখনত আমাৰ মডেল ভিলেজ হিচাপে অসম আদৰ্শ গ্ৰাম যোজনা বিধায়কসকলৰ যিটো পুঁজি তাৰ পৰা মানে ইতিমধ্যে দুটা প্ৰজেক্ট ইয়াতে আৰম্ভ হৈছিলে আৰু অলৰেডি কমপ্লিট হৈছে। এটা হ'ল আমাৰ ৰিভিং চেণ্টাৰ আৰু এটা আছিলে আমাৰ লাইব্ৰেৰী কমিউনিটি আৰু ইয়াৰ লগত সংগতি ৰাখি এতিয়া দ্বিতীয় পৰ্যায়ৰ যিটো ফাণ্ড সেইটোৰ কাৰণে আমাক চৰকাৰৰ পৰা আঁচনিসমূহ বাছনি কৰি গাঁও সভা পাতিবলৈ দিছিলে। আজি সেই উদ্দেশ্যে আমি বিধায়ক মহোদয় আহিছে আমাৰ মাজত আৰু আমাৰ সকলো গাঁওবাসী লৈ আজি আমাৰ দ্বিতীয় পৰ্যায়ৰ কি কাম কাজখিনি ৰূপায়ণ কৰা হ'ব সেইখিনিৰ ওপৰত আমি আজি গাঁও সভাখন অনুষ্ঠিত হ'ল আৰু ইয়াতে এই দ্বিতীয় পৰ্যায়ৰ যিখিনি পুঁজি আহিছে সেই পুঁজিৰে আমাৰ যিখিনি আঁচনি ৰূপায়ণ কৰা হ'ব সেইখিনি আমি আজি ইয়াতে সভাতে আমি আজি গোটেইখিনি ৰাইজৰ সহযোগ সংগতি আমি আজি ঠিক কৰা হৈছে। ৰাইজৰ কেনেকৈ পাইছে? ৰাইজৰ সহযোগিতা বহুত ভাল। আমি ইয়াত বহুবাৰ আহিছোঁ। মই অহাৰ আগতে এইখিনি প্ৰজেক্ট কৰিছিলে। মই আধৰুৱা অৱস্থাত আহি পাইছোঁ। গাঁৱৰ সহযোগিতা খুবেই ভাল। তেওঁলোকে আমি যেতিয়াই আহোঁ আমি এনেকৈয়ে তেওঁলোকক পাওঁ। তেওঁলোকৰ সহযোগিতা খুব ভাল। তেওঁলোকে বহুত আশা কৰিছে যে ইয়াত ভাল এটা মানে অনুষ্ঠান হ'ব, যাতে তেওঁলোকেও মানে গৰ্বৰে ক'ব পাৰে যে আমাৰ তাত তেনেকুৱা এটা অনুষ্ঠান আমাৰ আছে। আৰু ময়ো আশা ৰাখিছোঁ ইয়াত খুব ভালকৈ ৰিভিং চেণ্টাৰো হ'ব আৰু এতিয়াৰ পৰ্যায়ত যিখিনি পুঁজি আহিছে সেয়াৰো খুব ধুনীয়াকৈ কাম কাজ কৰিব। অসম চৰকাৰৰ যিটো আঁচনি গাঁও এলেকাত উন্নয়নৰ কাৰণে যিটো আঁচনি আছিলে, আসাম আদৰ্শ গ্ৰাম যোজনা আঁচনিৰ যোগেদি যোৱা আমাৰ জয়ৰাম ইংলেণ্ড তেখেতৰ সময়তে এইবোৰ আঁচনিবিলাক আৱিৰ্ভূত হৈছিল আৰু এই বছৰ মোৰ সময়টো এইবাৰ এই ভিনতেৰণ গাঁৱৰ কাৰণে কিছু টকা সমৰ্থিত হৈছে। গতিকে এই সমৰ্থিত টকাবিলাক যি চেংচন হৈছে টকাবিলাক সেই টকা টোটেল 49 লাখ টকা চেংচন হৈছে। ইয়াৰ ভিতৰত এণ্ট্ৰি গেট, গাঁৱৰ যিটো সন্মুখৰ এণ্ট্ৰি গেট আৰু গাঁৱৰ ভিতৰত ষ্ট্ৰীট লাইট আৰু বৰ্তমান আমি য'ত আছোঁ এই লাইব্ৰেৰী আৰু হেণ্ডলুমৰ যিটো প্ৰাংগণ এইটো বাউণ্ডৰী ৱালটো সকলো কমপ্লিট কৰিব ধৰিলে সন্মুখৰ পাৰ্টত আমি বাকী টকাবোৰ ৰূপায়ণৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। গতিকে ভাল লাগিছে, গাঁৱৰ ৰাইজে উৎসাহিত হৈছে। গতিকে এনেধৰণৰ আঁচনি অসম চৰকাৰৰ পৰা আছুতীয়াকৈ কাৰ্বি আংলঙত সমাজ কাউন্সিলত এইবোৰ কাম ৰূপায়ণ কৰি কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নয়নৰ যি অসম চৰকাৰৰ সহযোগিতা যি আগবঢ়াইছে ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই বিধায়ক হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে MLA সকলেও কাৰ্বি আংলং উন্নয়নৰ কাৰণে সমাজ কাউন্সিলৰ লগত আমি হাতে হাত মিলাই যে কাম কৰিবলৈ যি সুযোগ সুবিধা আমি পাইছোঁ সেই বাবদ অসম চৰকাৰ